নমস্কাৰ বন্ধুসকল, জবটেক আসাম চেনেলত সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব বিচাৰোঁ যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2023 বৰ্ষত আসাম পুলিচ UB-AB কামাণ্ডো বেটেলিয়নত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ চন্দ্ৰয়ান ৰিলেটেড। গতিকে ভিডিঅ'টো স্কিপ নকৰা কৰি শেষলৈকে চাবলৈ অনুৰোধ থাকিলে পলম নকৰি বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। What is the launch date for Chandrayaan 3 mission? চন্দ্ৰযান 3 অভিযানৰ উৎক্ষেপণৰ তাৰিখ কিমান? ইয়াৰ উত্তৰটো হ'ল 14 জুলাই 2023, 14 জুলাই 2023। Next question number 2. The Chandrayaan 3 mission's rover is known as. চন্দ্ৰযান 3 মিছনৰ roverটোক কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো হ'ল প্ৰজ্ঞান। বন্ধুসকললৈ সৰু এটা ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখক, যাতে আমি যিকোনো ভিডিঅ' আপলোড কৰিলে আপোনালোকে আগতীয়া কৰি নটিফিকেশ্যন পায়। আমাৰ চেনেলত গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ছেক্টৰৰ জব নটিফিকেশ্যন আৰু কুৱেশ্যন এনচাৰ আপলোড কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 3. হুইচ লঞ্চাৰ ইজ ইউজ ফৰ চন্দ্ৰয়ান 3? চন্দ্ৰযান 3ৰ বাবে কোনটো লঞ্চাৰ ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ল GSLV MK3। নেক্সট কুৱেশ্যন নম্বৰ 4. হাউ মাছ ডিড দ্য চন্দ্ৰয়ান 3 মিছন কষ্ট? চন্দ্ৰযান 3 অভিযানৰ মূল্য কিমান আছিল? ইয়াৰ উত্তৰ হ'ল 600 crores, 600 কোটি। নেক্সট কুৱেশ্যন নম্বৰ 5. হোৱাট ইজ দ্য টোটেল ৱেইট অফ চন্দ্ৰয়ান 3? চন্দ্ৰযান 3ৰ মুঠ ওজন কিমান? এনচাৰটো হ'ল 3,900 kilograms, 3,900 কিলোগ্ৰাম। নেক্সট কুৱেশ্যন নম্বৰ 6. হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য চন্দ্ৰয়ান 3 মিছন? চন্দ্ৰযান 3 অভিযানৰ সঞ্চালক কোন? ইয়াৰ এনচাৰটো হ'ল ঋতু কাৰিধল, ঋতু কাৰিধল। নেক্সট কুৱেশ্যন নম্বৰ 7. হুৱেৰ চন্দ্ৰয়ান 3 লেণ্ড অন মুন? চন্দ্ৰযান 3 চন্দ্ৰত ক'ত অৱতৰণ কৰিছিল? ইয়াৰ এনচাৰটো হ'ল চাউথ পল, দক্ষিণ মেৰু। নেক্সট কুৱেশ্যন নম্বৰ 8. হুইচ কাণ্ট্ৰি ইজ দ্য ফ'ৰ্থ কাণ্ট্ৰি টু ছাকচেছফুলি লেণ্ড এ স্পেচক্ৰাফ্ট অন দ্য মুন? চন্দ্ৰত সফলতাৰে মহাকাশযান অৱতৰণ কৰা কোনখন দেশ চতুৰ্থখন দেশ? ইয়াৰ উত্তৰ হৈছে ইণ্ডিয়া, ভাৰত। নেক্সট কুৱেশ্যন নম্বৰ 9. অন হুইচ ডে চন্দ্ৰয়ান 3 ইজ লেণ্ডেড অন মুন? কোনদিনা চন্দ্ৰযান 3 চন্দ্ৰত অৱতৰণ কৰে? ইয়াৰ উত্তৰ হৈছে আগষ্টৰ 23 তাৰিখ 2023 চনত। নেক্সট কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে, মনত ৰাখিব। আগষ্ট 23 উইল বি চেলিব্ৰেটেড এজ। 23 আগষ্ট এনেদৰে উদযাপন কৰা হ'ব। ইয়াৰ উত্তৰটো হ'ব নেশ্যনেল স্পেচ ডে, ৰাষ্ট্ৰীয় মহাকাশ দিৱস। নেক্সট কুৱেশ্যন নম্বৰ 11. হোৱাট নেম ইজ গিভেন টু দ্য চন্দ্ৰয়ান 3 লেণ্ডিং স্পট? চন্দ্ৰযান 3 অৱতৰণ স্থানক কি নাম দিয়া হৈছে? ইয়াৰ এনচাৰটো হৈছে শিৱ শক্তি পইণ্ট, শিৱ শক্তি বিন্দু। নেক্সট কুৱেশ্যন নম্বৰ 12. হুইচ কেমিকেল এলিমেণ্ট ইজ ফাউণ্ড অন চন্দ্ৰয়ান 3? চন্দ্ৰযান 3ত কোনটো ৰাসায়নিক উৎপাদন পোৱা যায়? ইয়াৰ উত্তৰটো হ'ল ছালফাৰ, ছালফাৰ। তো বন্ধুসকল, মই যোগান ধৰা কুৱেশ্যন এনচাৰবোৰ আপোনাৰ কাৰণে যদি কিঞ্চিত পৰিমাণৰ কাৰণেও হেল্পফুল হয় তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শ্বেয়াৰ কৰক আপোনাৰ আত্মীয়লৈ, যাতে তেওঁলোকো লাভান্বিত হ'ব পাৰে এই ভিডিঅ'ৰ পৰা। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।